নমস্কাৰ পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ মৰম মাইনায়ো কৈছে। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন বিশেষ ঠাই। ডিব্ৰুগড়বাসীয়ে প্ৰায় চিনি পায়েই, কিন্তু যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে দেখাইছোঁ। একবাৰ চাবচোন সময় উলিয়াই ভিডিঅ'টো। ধৰিব পাৰিছে নিশ্চয় মই ক'ত আহিছোঁ। মই আহিছোঁ মনোহৰী ৰিজৰ্ট। চাওকচোন, আঁতৰৰ পৰা দেখাইছোঁ পৰিৱেশটো। কেম্পাছটো বিৰাট ধুনীয়া। সেয়া দেখিছেনে আমাৰ মৰমৰ কাণ্ড। ছোৱালীজনী ফটো মাৰিবলৈ দিয়া নাই, নিজে নিজে গৈ উঠি দিছে। চাওকচোন বাৰু। ইয়াত আপুনি য'তেই মন যায় তাতে বহিব পাৰিব। আৰু খোৱাৰ কথাটো কৈ দিছোঁ, দেখি চাগে লাগিছে বহুত বেছি দাম বুলি, কিন্তু নহয়, একেবাৰে ৰিজনেবল প্ৰাইচ। এওঁলোকৰ কিন্তু অতিথি আপ্যায়ন আৰু ব্যৱহাৰ পাতি বহুত ভাল লাগিলে। লোকেশ্যনটো হৈছে ডিব্ৰুগড় যি এয়াৰফ'ৰ্চ আছে, এয়াৰফ'ৰ্চটোৰ নিচেই কাষতে লাগি আছে আৰু মনোহাৰী চাহ বাগিচাখনৰ ওচৰতে লাগিয়ে আছে। গতিকে যিসকলে আহিছে তেওঁলোকেতো গম পায়, আৰু যিসকলে অহা নাই বা আহিম বুলি ভাবিছে তেওঁলোকে এবাৰ আহিবচোন, বিৰাট ধুনীয়া। এই আমাৰ ৰাইজ খাই বৈ যাবলৈ ওলাইছে আৰু মৰমৰ উৎপাতত ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। চাওকচোন বাৰু, ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে ল'ৰাটো। ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।